নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। মই ৰুনুনাথ। আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। ৰাতিপুৱা চাহকাপ খাই ল'লোঁ আৰু ৰাতিপুৱা চাহকাপ খালেহে ভাল লাগে নহয়নে? লাল চাহ একাপ খাই লৈছোঁ আৰু আজি ৰ'দটো খুব চোকা আছিল, সেইকাৰণে ফুলৰ কাঠ অলপ ৰ'দত দিলোঁ। তাত বোৱাসকলে গম পায় ফুলৰ কাঠবোৰ এনেকৈ মাজে মাজে ৰ'দত দি থাকিব লাগে, নহ'লে সেমেকি ঢিলা হৈ যায়, ফুল নুঠে। মই এনেকৈ দুখন ৰ'দত দি লৈছোঁ আৰু ধুনীয়াকৈ সমানকৈ জাপি থৈ দিম এতিয়া অলপ দেৰি কাৰণে। তেতিয়া কি হয়, কাঠখিনি একদম ধুনীয়াকৈ সমান হৈ যায়। বেকা বেকি হৈ থাকিলে ফুলবোৰ নুঠে, কাঠবোৰো সোনকালে বেয়া হয়। ইয়াতে মই টেবুলত ধুনীয়াকৈ সমানকৈ লৈ ওখ সমান টান বস্তু এটা, গধুৰ বস্তু এটা দিব লাগে আৰু মই পীৰাখনকে দিলোঁ। ইয়াত দেখিছেনে ধুনীয়াকৈ দি লৈছোঁ। মোৰ ডেইলি কামবিলাক এইবিলাকেই আৰু সেইকাৰণে দেখুৱাই আছোঁ এইবিলাকেই। আৰু গামোচা এখন আগটো গুঠিব লাগে, এই উলিয়াই লৈছোঁ, অলপমান গুঠিব লাগিব। বাকী কামবোৰো আকৌ কৰিব লাগে নহয়। আজিৰ ভিডিঅ'টো ইমানেই আছিল, ধন্যবাদ।